বন্দে পুৰুষোত্তমম জয় গুৰু। আজি মই মোৰ মাৰ সৈতে নামৰূপত অৱস্থিত সৎসঙ মন্দিৰত আহিছোঁ। আজি নামৰূপ সৎসঙ মন্দিৰৰ ৩৭তম শ্ৰীমন্দিৰ প্ৰতিষ্ঠা দিৱস। সেই উপলক্ষে মই আজি এটা ভিডিঅ'ৰ যোগেদি আজি সৎসঙ মন্দিৰত মন্দিৰ প্ৰতিষ্ঠা উৎসৱটো কেনেধৰণে উদযাপন কৰা হ'ল তাৰ এটা সম্যক জ্ঞান দিব বিচাৰিছোঁ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো লাইক আৰু কমেণ্ট কৰিব আৰু নিজৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মই নেক্সট ভিডিঅ' দিলে আপোনালোকে সোনকালে মোৰ ভিডিঅ'টো পাব পাৰে। আপুনি বহুত ধুনীয়া কাম কৰিছে, বহুত ভাল লাগিছে। জয় গুৰু। আপোনালোকে ক'ৰ পৰা আহিছে? এয়া সকলোৱে আনন্দ মনেৰে আনন্দ বজাৰ কৰি আছে। আজি আনন্দ বজাৰত পোলাও পৰিৱেশন কৰা হৈছে। পোলাওৰ লগত আছে চব্জি, দাইল আৰু বিলাহী চচ। বুফে ছিষ্টেমত আপোনালোকে আজি আনন্দ বজাৰ কৰি থকা দেখা পাইছে। খুব সুস্বাদু হৈছে আজি আনন্দ বজাৰ। আমি সকলোৱে জানো যে ডিব্ৰুগড় সৎসংঘ বিভাগ তেখেতে তাতে আছিল আৰু তেখেতৰ তৃতীয় পুত্ৰ যাক আমি পূজনীয় বিগিৰা বুলি জানো, তেখেতৰ জন্মই ডিব্ৰুগড়তে হৈছিল। সেই সূত্ৰে ডিব্ৰুগড়ত তেখেত সৃষ্ট কৰি মই বহুদিন আমাৰ ওচৰতে বৰদেৱী সৎসংঘ বিভাগ থকা অৱস্থাত এই ধৰা নামত থকা অৱস্থাত তাত এটা মন্দিৰ প্ৰতিষ্ঠা কৰিবলৈ গৈছিল প্ৰয়াত সুনীল দেৱৰ ঘৰত, যাক কোৱা হয় সৎসংঘ নামঘৰ। গতিকে এই অঞ্চলটোত উজনি অসমত এইফালে ডিগবৈ মাৰ্ঘেৰিটাটো সৃষ্টি বৰ্তা পাইছিল, লিডু, তাৰপাছতে এইফালে মাকুম, দুলীয়াজান, নামৰূপ, নাহৰকটীয়া, এই গোটেইবিলাক অঞ্চলত ধৰম পিতৃপাদৰ সৃষ্টি দ্বাৰা বহুত ঘূৰা ঘূৰি কৰিছিল। আৰু সেই সময়ত যিটো অৱস্থা আছিল আৰু আজিৰ যিটো অৱস্থা তাতকৈ কিন্তু বহুত কিন্তু তাৰ ভিতৰত আগতে দীক্ষিত সংখ্যা কম আছিল, কিন্তু দীক্ষিতৰ সংখ্যা এতিয়া বাঢ়িছে। তবে এটা কথা যে আমি যে সকলো যে ঠাকুৰক গ্ৰহণ কৰিছোঁ, ইষ্ট পথত চলিবলৈ আমি যে প্ৰয়াস কৰিছোঁ, গুৰু কিয় লাগে? গুৰুৰ প্ৰয়োজন কিয় লাগে? আমি এতিয়া ঘৰ সংসাৰী মানুহ, কাৰোবাৰ চাকৰি আছে, কাৰোবাৰ ব্যৱসায় আছে,
কোনোবাই হয়তো দিন মজুৰি কৰি পেলাই খায়, কোনোবাই হয়তো খেতি বাতি কৰে। আমি সকলোৱে পৰিজন লৈ পেলাই আমি ঘৰ সংসাৰ কৰোঁ। গুৰুৰ প্ৰয়োজনটো এই ক্ষেত্ৰত আমি জানো, ইয়াত আজি বেছিভাগ মা ইয়াতে সকলো বহি আছে। তেখেতে থকাৰ কাৰণে মই এটা কথা মনত কৰিছোঁ। এই মাসকলে ঘৰত ৰন্ধা বঢ়া কৰে, এই কথাটো আপোনালোকে সকলোৱে জানে। ৰন্ধা বঢ়া যেতিয়া কৰে, ধুনীয়াকৈ তেল মছলা হালধি সব কিছু ব্যঞ্জন দি পেলাই যেতিয়া তৰকাৰীখন যেতিয়া বনায়, দেখিবলৈ ধুনীয়া হয়। কিন্তু খোৱাৰ টেবুলত যেতিয়া বহা যায়, তেতিয়া নিজৰ পৰিয়ালক বা স্বামীক যেতিয়া দিয়া যায় গ্ৰহণ কৰিবলৈ, যদি স্বামীয়ে যদি কয় তুমি আজি এখন কি ৰান্ধিলা, দেখাততো খুব ধুনীয়া, তাতে এটা বস্তুটো তাত তুমি দিবলৈ পাহৰি গ'লা। তো পৰিবাৰে কৈছে কি সদায়তো তেওঁ ৰান্ধি বাঢ়ি দিয়ে, সদায়তো ভালেই পায়, আজি কিয় বেয়া পায়? তাত এটা বস্তু দিবলৈ থাকিব, সেই বস্তুটো হৈছে কি নিমখ লৱণ। আমাৰ মানুহৰ জীৱনত ঠিক তেনেধৰণে যেতিয়ালৈকে আমাৰ গুৰু নাথাকে, যেতিয়ালৈকে আমাৰ এজন কোনোবাৰ আদৰ্শ পুৰুষ নাথাকে, তেতিয়ালৈকে আমাৰ জীৱনটোত এই নিমখ নিদিয়া তৰকাৰী যেনেকুৱা, আমাৰ জীৱনটো কিন্তু তেনেকুৱা। কিন্তু এই গুৰু হ'ব লাগিব কিন্তু জীৱন্ত। ঠাকুৰৰ ঠাইত কোৱা আছে যে লিভিং আইডল শুড বি হৈছে কি লিভিং ফাৰ্ষ্ট এণ্ড ফৰমষ্ট। জীৱন্ত হ'ব লাগিব, প্ৰথম হ'ব লাগিব আৰু প্ৰমুখ হ'ব লাগিব। ঠাকুৰৰ পাছত বৰমা আহিল, শৰীৰটো এৰি গুচি গ'ল। তাৰপাছত আহিল আমাৰ শ্ৰী দাদা, তেখেতৰে ধৰা ধামৰ পৰা গুচি গ'ল। লগতে থকা আমাৰ একেলগে কৰা কিছুমান কাম, যিবিলাক কাম আমি গুৰুক যদি গ্ৰহণ নকৰোঁ, কি কৰিম? চাদৰ ঠিক লাগিছে নাই, শিৰত সেন্দুৰ ঠিক লাগিছে নাই, কাপোৰ কানি ঠিক পিন্ধিছে নাই, এইবিলাক কথা আমি আইনাখনত